নমস্কাৰ খোজলৈ স্বাগতম জনাইছোঁ এটা নতুন অনুষ্ঠানলৈ আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ এয়া হ'ল পদপথৰ আড্ডা খোজৰ পৰা স্বাগতম জনাইছোঁ আপোনাক মই এটা হাতৰ সুধিব খুজিছোঁ আমাৰ যিটো পদপথৰ আড্ডা অনুষ্ঠানত আপোনাৰ প্ৰথমতে নামটো জানিব বিচাৰিছোঁ নামটো ভৱেন্দ্ৰ কলিতা ক'ৰ পৰা আহিছে আপুনি মই বংৰা আচ্ছা মই এটা আপোনাক হাতৰ সুধিছোঁ কলা কলা চাহাবৰ বগা বগা টুপি এক খুন্দা মাৰি দিলে খঙত উঠে জ্বলি বাইদেউ পাৰিব আহক জুই হলা শুদ্ধ উত্তৰ জুই হলাই হয় আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সামৰিছোঁ বাইদেউ খোজলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আপোনালোকৰ নামবিলাক জানিব বিচাৰিছোঁ মোৰ নাম শ্ৰী প্ৰিয়ংকা বৈশ্য মোৰ নাম শ্ৰী অঞ্জলি বৈশ্য মোৰ নাম শ্ৰী কিৰণ বৈশ্য আচ্ছা মই এইটো মোৰ পদপথৰ আড্ডা মই ৰাস্তাত যাকে লগ পাওঁ মই তাকে সুধোঁ চ' প্ৰথমতে মই আপোনালোক এটা হাতৰ সুধিম দেশ আছে মানুহ নাই নদী আছে পানী নাই পাৰিবনে মানচিত্ৰ শুদ্ধ উত্তৰ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অংকিতা কোন ক্লাছত ফাৰ্ষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ কোন স্কুল কৃষ্ণকান্ত পাঠশালা নেকি পাঠশালাত মোৰতো পাঠশালাৰে ঠিক আছে হেৰি তোমাক মই এটা হাতৰ সুধিম ঠিক আছে খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰ'ল নাৰিকল বাইদেউ উত্তৰ দিলে আচলতে মই মাইনাক সুধিছিলোঁ ঠিক আছে হ'ব শুদ্ধ উত্তৰ আপোনালোক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পদপথৰ আড্ডাত আপোনাৰ অংশগ্ৰহণৰ বাবে আজি আকৌ এটা হাতৰ দিছোঁ মই আপোনালোকক মানুহ আছে মাত নাই ঘৰ আছে দুৱাৰ নাই আকৌ এবাৰ কৈছোঁ মানুহ আছে মাত নাই ঘৰ আছে দুৱাৰ নাই আপুনি কমেণ্ট কৰক আৰু আমাৰ এই পদপথৰ আড্ডাত অংশগ্ৰহণ কৰক